নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। দিনটো আপুনি বহুত কাম কৰে যাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰে, কিন্তু দিনটো আপুনি আপোনাৰ কিছুমান কৰ্মৰ দ্বাৰা নিজকে সুস্থ সবল তথা আৰামদায়ক হিচাপে দেহটো ৰাখিব পাৰিব। বলক ভিডিঅ'টোত চাই লওক সেইবোৰ কি উপায়। আপুনি কেঁচা পিঁয়াজ খাব পাৰে। বহুতে হয়তো কেঁচা পিঁয়াজ খোৱাৰ কথা ক'লে বেয়া পায় বা ভাল বুলি নাভাবে, কিন্তু কেঁচা পিঁয়াজৰ উপকাৰিতা আছে। কেঁচা পিঁয়াজে আপোনাৰ ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাৰ লগতে আপোনাৰ ছালত থকা দাগ গুচাব পাৰে। আপোনাৰ চকুক যদি আপুনি আৰাম নিদিয়ে তেনেহ'লে আপুনি বহুত কষ্ট হ'ব। আপুনি যেতিয়া বিশেষকৈ কম্পিউটাৰত কাম কৰি থাকে বহুত সময়, তেতিয়া আপুনি মাজে সময়ে আন বস্তুবোৰলৈ অৰ্থাৎ ইফালে সিফালে এবাৰ চাব পাৰে, কাৰণ এনে কৰিলে চকুৰ দুটা অলপ সময় কম্পিউটাৰ স্ক্ৰীণৰ পৰা আঁতৰি বহুত সুফল পাব। সদায় ৰাতিপুৱা আপুনি ক'ৰবাত যোগাসন কৰিবলৈ যাব পাৰে, বিশেষকৈ প্ৰাকৃতিক ঠাইত। এনে কৰিলে আপুনি প্ৰাকৃতিক পৰিৱেশৰ লগত একাত্ম হ'ব পাৰে, লগতে আপুনি দিনটোলৈ বহুত সুন্দৰ অনুভৱ কৰিব। তাৰোপৰি আপুনি দৌৰিব পাৰে পুৱা বা আধা ঘণ্টা সময় খোজকাঢ়িব পাৰে। এনে কৰিলে আপোনাৰ দিনটোলৈ ৰক্ত চলাচল ভাল হয়, তাৰোপৰি বহুত সুফল পোৱা যায়। গৰমৰ দিন অহাৰ লগে লগে আপুনি বতৰৰ ফল মূল খাব পাৰে। ইয়াৰ দ্বাৰা আপুনি সজীৱতা পাব। লগতে আপুনি আপোনাৰ মুখত কিছু সময়ৰ বাবে ফেচ পেক লগাব পাৰে। ইয়াৰ দ্বাৰা আপোনাৰ চেহেৰাৰ উজ্জ্বলতা বঢ়াৰ লগতে আপুনি দিনটোলৈ সজীৱ অনুভৱ কৰিব। দুপৰীয়া আপুনি ধ্যান কৰাৰ দৰে অলপ সময় যদি একত্ৰিত হৈ থাকে তেনেহ'লে আপুনি দিনটোলৈ বহুত আৰাম পাব। লগতে আপুনি গধূলি অলপ সামান্য ধৰণৰ এক্সাৰচাইজ কৰিলে বহুত সুফল পাব। আৰু লগতে বন্ধুসকল, দিনটো প্ৰচুৰ পৰিমাণে যাতে পানী খায় তাৰ প্ৰতি মন কৰিব। দিনটোত 8-12 গিলাচ যাতে পানী খোৱা যায়, সেইটো নিতান্তই প্ৰয়োজনীয়। যদি ভিডিঅ'টো ভাল লাগিল, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে স্বাস্থ্য বিষয়ক ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।